কল্পনা কৰক, হেনাই মিতেশক লগ পোৱা কেৱল 2 মাহমানহে হৈছে, কিন্তু তাই মিতেশক বহু বছৰৰ পৰা চিনি পোৱা যেন অনুভৱ কৰে। তেওঁলোকে সকলো সময়তে এজনে আনজনক মেছেজ কৰে আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোনত কথা পাতি থাকে। তেওঁলোকে একো নোকোৱাকৈয়ে এজনে আনজনৰ মনৰ কথা বুজিব পৰা হৈছে। কিন্তু এতিয়া মিতেশে কথা বতৰাৰ উপৰিও আন কিবা বিচাৰে। বিগত 2 মাহৰ ভিতৰত হেনা আৰু মিতেশে এজনে আনজনৰ কেৱল হাত ধৰা-ধৰিয়ে নহয়, চুমাও খাইছে। হেনাই ইয়াতকৈ আৰু আগত যাব বিচৰা নাই। মিতেশৰ দৃষ্টিত হেনাই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ছোৱালী। তাই নিজকে নিজে কয়, আমি এজনে আনজনৰ প্ৰেমত পৰিছো। যদি আপোনাৰ বয়স ডেটিং কৰাৰ বাবে উপযোগী হয় আৰু হেনাৰ ঠাইত হোৱাহেঁতেন আপুনি কি কৰিলেহেঁতেন? আপুনি যি নিৰ্ণয় ল'ব তাৰ প্ৰভাৱ আপোনাৰ ভৱিষ্যতৰ ওপৰত পৰিব। আপুনি কি কৰিব? খন্তেক ৰওক আৰু চিন্তা কৰক। যদি আপুনি মধ্যাকৰ্ষণ শক্তিৰ বিৰুদ্ধে কাম কৰে, তেনেহ'লে তাৰ পৰিণামো ভোগ কৰিব লাগিব। ঠিক সেইদৰে নৈতিকতাৰ বাবে দিয়া আজ্ঞাক উলংঘন কৰি যৌন কাৰ্যত লিপ্ত হয়, তেনেহ'লে তাৰ পৰিণামো ভোগ কৰিব লাগিব। যৌন সম্পৰ্ক বিবাহিত লোকসকলৰ বাবে ঈশ্বৰে দিয়া এক উপহাৰ। বিবাহৰ আগতে যৌন সম্পৰ্কত লিপ্ত হৈ এই উপহাৰক অৱমাননা নকৰিব। যদি আপুনি এনে কৰে, তেনেহ'লে আপোনাক কোনোবাই দিয়া সুন্দৰ চোলাটো আপুনি আইনা মোচাৰ কামত ব্যৱহাৰ কৰা যেন হ'ব। 1 নম্বৰ থেছালনিকিয়া 4:3। ঈশ্বৰৰ এই আজ্ঞা উলংঘন কৰাৰ পৰিণাম হ'ল, পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে, যি কোনোৱে ব্যভিচাৰ কৰে সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। বিশেষজ্ঞসকলে কয় যে যিসকলে বিবাহৰ আগতে যৌন কাৰ্যত লিপ্ত হৈছিল, তেওঁলোকৰ জীৱন বিভিন্ন সমস্যাৰ মাজেদি পাৰ হৈছিল। দুখিত হোৱা, বিবাহৰ আগত যৌন কাৰ্যত জড়িত বহুতো যুৱক-যুৱতীয়ে পাছলৈ অনুশোচনা কৰে। ভৰসা উঠি যোৱা, যৌন সম্পৰ্কৰ পাছত দুয়োজনে এজনে আনজনৰ ওপৰত এইদৰে সন্দেহ কৰে, মোৰ উপৰিও আন কাৰোবাৰ লগত যৌন সম্পৰ্ক কৰা নাইতো। নিৰাশ হোৱা, বেছিভাগ ছোৱালীয়ে এনে এজন ব্যক্তিৰ লগত বিবাহ হ'ব বিচাৰে, যিয়ে তেওঁলোকৰ পৰা সুবিধা লোৱাৰ পৰিৱৰ্তে তেওঁলোকক সুৰক্ষা দিব। বেছিভাগ ল'ৰাই অনুভৱ কৰে যে যদি কোনো ছোৱালীয়ে বিবাহৰ আগত যৌন কাৰ্যত লিপ্ত হৈছে, তেনেহ'লে তেওঁলোকে তাইৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে। মনত ৰাখিব, যদি আপুনি বিবাহৰ আগত যৌন কাৰ্যত লিপ্ত হয়, তেনেহ'লে আপুনি কিবা বহুমূলীয়া বস্তু হেৰুওৱাৰ যেন অনুভৱ হ'ব আৰু নিজৰ দৃষ্টিত মূল্যহীন হৈ পৰিব। ৰোমিয়া 1:24। আপোনাৰ শৰীৰ অতি মূল্যৱান, তাক অন্যৰ হাতত সহজে তুলি নিদিব। আপোনাৰ ব্যভিচাৰৰ পৰা পৃথকে থকাৰ যি সাহস আছে, তাক প্ৰকাশ কৰক। 1 থেছালনিকিয়া 4:3। যেতিয়া আপুনি ভৱিষ্যতে বিবাহ বন্ধনত আবদ্ধ হ'ব, তেতিয়া আপুনি যৌন সম্বন্ধ ৰাখিব পাৰিব। সেই সময়ত আপোনাৰ কোনো ধৰণৰ চিন্তা, অনুশোচনা আৰু ভয় নাথাকিব, যি সাধাৰণতে বিবাহৰ আগত যৌন কাৰ্যত জড়িত হ'লে উৎপন্ন হয়। হিত উপদেশ 7:22, 23:1, কৰিন্থিয়া 7:3। আপুনি কি ভাবে? আপোনাৰ প্ৰতি যাৰ সঁচা প্ৰেম আছে, তেওঁ আপোনাৰ শৰীৰ আৰু ভাৱনাক আঘাত কৰিবনে? কেৱল ছোৱালীৰ বাবে। বহুতো ল'ৰাই এইদৰে কৈছে যে তেওঁলোকে এনে কোনো ছোৱালীক বিয়া নাপাতে, যিসকলৰ লগত তেওঁলোকে যৌন কাৰ্যত লিপ্ত হৈছে। এনে কিয় বাৰু? কাৰণ তেওঁলোকে এনে ছোৱালীক বিয়া কৰাব বিচাৰে, যিসকলৰ ওপৰত কোনেও প্ৰশ্ন তুলিব নোৱাৰে। এই কথা জনাৰ পিছত আপুনি আচৰিত হ'ব। মনত ৰাখিব, চিনেমা আৰু টিভি প্ৰগ্ৰামবোৰত কিশোৰ-কিশোৰীসকলৰ মাজত যৌন সম্পৰ্ক এনেদৰে দেখুৱায় যে তেওঁলোকে কৰা এই কাৰ্য কোনো বেয়া নহয়,
ইয়াৰ অবিহনে জীৱনত কোনো আনন্দ নাই। সত্য প্ৰেমক ব্যক্ত কৰাৰ ই এক উপায় বুলি ভাবে। অজলা নহ'ব। যিসকলে বিবাহৰ আগতে আপোনাক যৌন কাৰ্য কৰিবলৈ ফুচলায়, তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰে। 1 কৰিন্থিয়া 13:45। কেৱল ল'ৰাৰ বাবে। যদি আপুনি ডেটিং কৰিছে, তেনেহ'লে নিজকে নিজে সোধক, মই নিজৰ প্ৰেমিকাক যত্ন লওঁনে? যদি আপোনাৰ উত্তৰ লওঁ বুলি হয়, তেনেহ'লে ইয়াক আপুনি কেনেকৈ প্ৰকাশ কৰিব? বুদ্ধিমতাৰে প্ৰলোভনৰ পৰা আঁতৰি থাকক আৰু তাইৰ পচন্দক নিজৰ পচন্দ কৰি তোলাৰ যোগেদি আপুনি তাইৰ প্ৰতি যত্ন লয় বুলি প্ৰকাশ কৰিব পাৰিব। যদি আপোনাৰ এই গুণবোৰ আছে, তেনেহ'লে আপোনাৰ প্ৰেমিকাও নৈতিকভাৱে সুখী হৈ ক'ব পাৰিব, মোৰ প্ৰিয় মোৰেই আৰু ময়ো তেওঁৰেই। পৰমগীত 2:16। অৰ্থাৎ তাই আপোনাক নিজতকৈও বেছিকৈ প্ৰেম কৰিব। যদি কোনোবাই আপোনাক যৌন কাৰ্য কৰিবলৈ প্ৰলোভিত কৰে আৰু কয়, যদি তুমি মোক ভাল পোৱা, তেনেহ'লে এনেদৰে তুমি নিশ্চয় কৰিবা। দৃঢ়তাৰে উত্তৰ দিয়ক, যদি তুমি মোক সঁচাকৈয়ে ভাল পোৱা, তেনেহ'লে আৰু কেতিয়াও এনে কথা নক'বা। যেতিয়া আপুনি কোনো বিপৰীত লিংগৰ লগত থাকে, তেতিয়া এই নিয়ম পালন কৰক, যি সদ্যহতে আপোনাৰ মা-দেউতাৰ আগত আপুনি কেতিয়াও নকৰে। ধন্যবাদ। আশা কৰোঁ কথাখিনি শুনি নিশ্চয় ভাল পাব। আজি এই ভিডিঅ'টোৰ মূল বিষয়বস্তু আছিল, যদি মোক কোনোবাই যৌন কাৰ্য কৰিবলৈ প্ৰলোভিত কৰে, তেনেহ'লে মই কি কৰিম।